थांनाय मोनायाव ABMSUनि सेन्ट्रेल कमिटिनि आफादगिरि टाइसन हुसेननि न'आव सोरबा दुथांनि गाग्लोबनायनि उनावनो ABMSUनि गोख्रों सोमावसारनो थियारि खालामो। ABMSUनि सालबारि जिल्ला कमिटिनि सानजा खारिजा बिजनी आन्चलिक कमिटिनि सिङाव थानाय बारापेटा मिलन बाजाराव गोख्रों सोमावसारनाय। सोमावसारनाय जायगायाव गुबुन गुबुन स्लोगान होयो टाइसन हुसेननि बेरेखा हुसियार, दुथांफोर हुसियार, 24 घन्टानि गेजेराव दायनिगिरिखौ एरेस्ट खालाम बायदि बायदि स्लोगान होयो। तामुलपुर जिला समितिर अंतर्गत दारकुसित पवित्र जी दुर्गा पूजा এই দুর্গা পূজার তাতে এক সাংস্কৃতিক অনুষ্ঠানত দুর্বৃত্ত কিছুমান মানুহৰ লগত তাতে এক গণ্ডগোল সৃষ্টি হয় আৰু তাৰ আলম লৈ তাৰে পৰা কিছু যি দুৰ্বৃত্তকাৰী তেওঁলোকে ওলাই আহি ৰাজপথত আন্দোলন কৰে, টায়াৰ জ্বলায়। তাত আমাৰ কোনো ক'বলগীয়া নাছিল আৰু কিন্তু তাৰ পিছতে ABMSUৰ যি দাৰকুছি আঞ্চলিক সমিতি কাৰ্যালয়ত সন্মুখত আহি তেওঁলোকে কাৰ্যালয়ত লণ্ডভণ্ড কৰে, ভাঙচুৰ কৰে আৰু তাৰে পৰা প্ৰায় 200 মান এক দুৰ্বৃত্তকাৰীসকলে আহি ABMSUৰ সভাপতি মাননীয় টাইसन হুছেইন ডাঙৰীয়াৰ ঘৰৰ সন্মুখত তেওঁলোকে চেয়াৰ বাখৰ কৰে। লগতে আমাৰ ABMSUৰ সভাপতি টাইसन হুছেইনৰ ঘৰত শিল ইটাৰে তেওঁলোকে দলিয়াই আক্ৰমণ কৰে আৰু তেওঁৰ পিতৃ মাতৃৰ ওপৰতো আক্ৰমণ কৰে, ষড়যন্ত্ৰ ৰচনা কৰে আৰু এই কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো। লগতে আমি ABMSUয়ে দাবী জনাইছো যে 24 ঘণ্টাৰ ভিতৰত যি দুষ্কৃতিকাৰীসকলে আমাৰ ABMSUৰ সভাপতি টাইसन হুছেইন ডাঙৰীয়াৰ ঘৰত আক্ৰমণ কৰিলে, তেওঁৰ পিতৃ মাতৃক আক্ৰমণ কৰাৰ চেষ্টা কৰিলে, ABMSUৰ যি কাৰ্যালয়ৰ ওপৰত যিসকল আক্ৰমণ কৰিলে তেওঁলোকক 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। অন্যথায় আমি ABMSUয়ে তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ম।